নমস্কাৰ। আজি 23 তাৰিখ নৱেম্বৰ। আমি বকিয়াল এখন সৰু ৰিজাৰ্ভত আমি আহি আছোঁ। ইয়াত এটা ভৰি ভঙা হাতী 6জন হাতীৰ সৈতে আছে বুলি গম পাই আমি ৰিজাৰ্ভৰ মাজত আছোঁ। ইতিমধ্যে আমি সোমাই আহি গম পাইছোঁ, দেখিছোঁ যে হাতী আছে ইয়াত। হাতী থকা এইবোৰ দেখিছেনে, মাটি খান্দি থৈছে। এই মাটি খান্দি থকা এইফালেদি হাতীখিনি গৈছে। আমি লাহে লাহে গৈ আছোঁ। মানে আমি চুপচাপ লাহে লাহে আমি আগলৈ আগবাঢ়ি গৈছোঁ। লাহে লাহে আমি গৈ আছোঁ হাতীখিনিৰ ওচৰলৈ। আমি গৈ এতিয়া আমি গন্তব্যস্থান পাম। এইখিনিতে আমি হাতীখিনি আছে বুলি গম পাইছোঁ। এয়া আমাৰ লগৰ দুজন মানে দেখিছে হাতীখিনি থকা জেগাটো। এই হাতীখিনি এইখিনিতে আছে, কিন্তু আমি অকণমান আগলৈ যাব নোৱাৰিম। এয়া চাওক, হাতী পোৱালিটো হগা চিনি হাতীখিনি। আমি ইতিমধ্যে হাতীখিনি দেখি পালোঁ। আমি অকণমান বেগ হৈ আহি বেলেগ এটা ছাইডৰ পৰা আমি সেই লেঙেৰা হাতীটো, যিটো হাতীয়ে ভৰিত দুখ পাইছিলে আজি এসপ্তাহৰ আগত, আচলতে খেলি থাকোঁতেনে নে আপোনাৰ অহা যোৱা কৰোঁতেনে কোনোবা ড্ৰেইনত বা ক'ৰবাত হাতীটোৱে ভৰিৰ তলৰ গোৰোহাত দুখ পাইছিলে। সেই হাতীটো ভাল হৈছে নে নাই হোৱা তাকে আমি চাবৰ কাৰণে আজি আহিলোঁ। হাতীটো অলপ আৰোগ্য হৈছে, ভৰিটো ফুলাটো অলপ কমিছে। আজি ফৰেষ্টৰ মানুহ আহিলে, তেওঁলোকে দৰৱ দিছে বুলি আমি গম পালোঁ। আৰু হাতীটো এই দুদিন ধৰি খোৱা বোৱা নকৰি অলপ ক্ষীণাই গৈছে, কিন্তু এতিয়া হাতীটো অলপ আৰাম পাইছে। নিজে অলপ খোৱা বোৱা কৰিব পাৰিছে, অলপ লাহে ধীৰে যাব পাৰিছে। এয়া চাওক, লাহে লাহে ভৰিটো দেখিছেনে কেনেকৈ ৰেষ্ট দি থৈছে। আমি আৰু অকণমান আগলৈ যাব পাৰিলোঁ হয়, কিন্তু যাব পৰা নাই। আমাৰ এই সোঁহাতে বাঁহজোপাৰ তলতে আৰু এজন হাতী ৰখি আছে। আমি সেইকাৰণে আগলৈ যাব নোৱাৰিলোঁ। হাতীটোৰ সম্পূৰ্ণ দৃশ্যটো ভালকৈ দেখাব নোৱাৰিলোঁ। এই দেখিব আপোনালোকে অকণমান, এই দেখিছেনে নেগুৰ জোকাৰি